নমস্কাৰ, মই আসমা খানে স্বাগতম জনাইছোঁ আপোনালোকক ভইচ অফ ডেমক্ৰেচিলৈ। লৈ আহিছোঁ আজি আপোনালোকৰ বাবে এক বিশেষ প্ৰতিবেদন। ATM ক্লনিঙেৰে বেংকৰ ধন লুটপাট কৰি 2 ৰোমানিয়ান যুৱক অৱশেষত ধৰা পৰিল মুম্বাই আৰক্ষীৰ হাতত। হয়, আপুনিও ভাবিছে চাগে কি হয় এই ATM কাৰ্ড ক্লনিং। যদি আপুনি কৌতূহলী তেন্তে চাওক আমাৰ এই সম্পূৰ্ণ প্ৰতিবেদন। আপোনাৰ মোৰ সকলোৰে ATM কাৰ্ডখন ক্লন কৰি দুৰ্বৃত্তই সংগ্ৰহ কৰিব পাৰে ATMৰ সকলো ধন। লগতে আপুনি ধন উলিয়াই থকাৰ সময়ত সংগ্ৰহ কৰিব পাৰে ATMৰ সমগ্ৰ তথ্য। প্ৰস্তুত কৰি উলিয়াব পাৰে বিকল্পই ক্লন ATM কাৰ্ড। আপুনি ভাবিছে চাগে এয়া কেনেকৈ সম্ভৱ, তেন্তে শুনক। ATM ক্লনিঙেৰে মুম্বাইত ৰোমানিয়ান 2 যুৱকে ছমাহ ধৰি এই কাৰ্য সম্পাদন কৰি বহুতৰে ধন আত্মঘাত কৰি আহিছে। নিউৰি চেনেল নামৰ এজন ৰোমানিয়ান মেকানিকেল ইঞ্জিনিয়াৰ ATM ক্লনিং কৰোঁতে CCTV কেমেৰাত ধৰা পৰাৰ মতে গম পোৱা গৈছে যে ATM এটাত তেওঁ মাইক্ৰ কেমেৰাৰ আৰু মেগনেটিক চিপ আগতীয়াকৈ সংযোগ কৰিছিল। মুম্বাইৰ এগৰাকী যুৱতীৰ 6,05,000 টকা সৰলুকি হৈ যোৱাৰ পিছত মহিলাগৰাকীয়ে মুম্বাই আৰক্ষী থানাত গোচৰ ৰুজু কৰে। সেই গোচৰৰ ভিত্তিত মুম্বাই আৰক্ষীয়ে 2 ৰোমানিয়ান যুৱকক আটক কৰিবলৈ সক্ষম। গতিকে সাৱধান হওক আপুনিও, যাতে এনেধৰণৰ কাৰ্য আপোনাৰ লগত সংঘটিত নহয়। আপোনাৰ সহযোগী আমাৰ কাম্য। গতিকে চাবলৈ নাপাহৰিব ভইচ অফ ডেমক্ৰেচি।